ॐ सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितं सर्वसिद्धिप्रदातरं वन्देऽहं गणनायकম। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 12 কাতি সোমবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ আজি 30 অক্টোবৰ 2023 চন, ভাৰতীয় আজি 8 কাতি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:34 1 ছেকেণ্ডত, সূৰ্যাস্ত সন্ধ্যা 4:40 42 ছেকেণ্ডত। আৰু আজি ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ যিখিনি সময়, এই সময়খিনিতে যোগ সাধনা জপ তপৰ কাৰণে অতি উত্তম সময়। আৰু আজি নক্ষত্ৰ হ'ল ভৰণী নক্ষত্ৰ। আৰু আজি তিথি কৃষ্ণ দ্বিতীয়া তিথি ৰাতি 11:23 37 ছেকেণ্ডলৈকে থাকিব। ভৰণী নক্ষত্ৰ থাকিব প্ৰাতঃঘণ্টা 6:13 ছেকেণ্ডলৈকে। আৰু আজিৰ যোগ হ'ল বেটিপাত যোগ, ৰাতি 8:05 33 ছেকেণ্ডলৈকে এই বেটিপাত যোগ আছে। আৰু আজি কৰণ হ'ল তৈতিল্যকৰণ, বেটিপাত অৰ্থাৎ বাধা। বেটিপাত যুগত যিকোনো কামতে সাধাৰণতে বাধাৰ সৃষ্টি হয় বা হানিৰ সৃষ্টি হয়। গতিকে আজি জন্মকালীন জাতকৰ ক্ষেত্ৰতো জীৱনত বহুতো হানি হয়, কিন্তু কুণ্ডলীত যদি তেওঁৰ গ্ৰহৰ উচ্চ বা শুভ স্থানত থাকে তেনেহ'লে হানি কমেই হয়। অশুভ যুগ, গতিকে এই যুগত সকলো কাৰ্যতে হানি দেখা যায়। গতিকে এৰাই চলক যিকোনো শুভ কাৰ্য বা মাংগলিক কাৰ্যৰ ক্ষেত্ৰতে এই বেটিপাত যুগ। এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, মংগল, বুধ আৰু কেতু এই 4টা গ্ৰহ বহি আছে আজি তুলা ৰাশিত। আৰু বৃহস্পতি, ৰাহু বহি আছে মেঘ ৰাশিত, শুক্ৰ বহি আছে সিংহ ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ। অষ্টোত্তৰী আৰু বিংশোত্তৰী আজি শুক্ৰ দশা। প্ৰাতঃঘণ্টা 6:13 ছেকেণ্ড যোৱাত দেৱাৰীগণ, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবি দশা হ'ব। 12:10 5 ছেকেণ্ড যোৱাত বৃষ ৰাশি হ'ব। শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুশিলা যোগ। প্ৰাতঃঘণ্টা 6:13 ছেকেণ্ড যোৱাত 7 দিনীয়া প্ৰতিহীনা যোগ। আৰু আজি মৰণৰ দুখ এপদ। প্ৰাতঃঘণ্টা 6:13 ছেকেণ্ড যোৱাত দ্বিপদ লাগিব। আৰু ৰাতি 11:23 37 ছেকেণ্ড যোৱাত দ্বিপদ লাগিব। যোগিনী আজি উত্তৰত আৰু ৰাতি 11:23 37 ছেকেণ্ড যোৱাত অগ্নিকোণত। যাত্ৰা আজি নাই, পাপ যোগ দোষ আছে, বেটিপাত যোগ দোষো আছে। ৰাতি 11:23 37 ছেকেণ্ড যোৱাত শুভ যোগ, পূবত যাত্ৰা নাই। আৰু যিহেতু আজি সোমবাৰ, যদি কোনো যাত্ৰাত যাব লগা হয় নিজৰ মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ অৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম যেনে দীক্ষা, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয়, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত আজি শুভ যোগ। খাদ্যত আজি তিতা ভেকুৰী আৰু ৰাতি 11:23 37 ছেকেণ্ড যোৱাত পটল খোৱা নিষেধ। আৰু আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:50 20 ছেকেণ্ডৰ পৰা 3:20 24 ছেকেণ্ডলৈকে। আৰু কাল ৰাত্ৰি নিশা 9:28 14 ছেকেণ্ডৰ পৰা 11:08 30 ছেকেণ্ডলৈকে। গতিকে বৰ্জন কৰক সকলো শুভ বা মাংগলিক কাৰ্যৰ ক্ষেত্ৰতেই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ অমৃত যুগ হ'ল 7:08 ৰাতিপুৱা, 8:35 পৰা 4:45 আৰু নিশা 7:10 পৰা 12:42 শেষ নিশা 2:12 পৰা 3:05 এই অমৃত যুগ আছে। গতিকে সৰ্বকাৰ্যত সিদ্ধি যোগ। অমৃত যুগ সকলো কাৰ্যতেই অতি শুভ যোগ। আৰু যিকোনো মাংগলিক কাৰ্য বা যাত্ৰা আদিত এই যুগৰ সময়খিনি আপোনালোকে উপযুক্ত ব্যৱহাৰ কৰিব পাৰে। আৰু আজি দ্বিতীয়াৰ একদিষ্ট সন্দীপন। আৰু এতিয়া চাওঁ হওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ গীত মাতত ব্যস্ত, বৃষ অভিনেত্ৰীৰ সুনাম, মিথুন আৰ্থিক উন্নতি, কৰ্কট শুভ কাৰ্যানুষ্ঠান, সিংহ বিপদ আহিব পাৰে, কন্যা স্বজন বিৰোধ, তুলা পৰোপকাৰী মনোভাৱ থাকিব, বৃশ্চিক নতুন কৰ্মৰ প্ৰচেষ্টা, ধনু চেষ্টাত জয়লাভ, মকৰ স্থান পৰিৱৰ্তন, কুম্ভ যান বাহন ক্ৰয়, মীন মনত ভয় ভাৱ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।